নমস্কাৰ মই মিতালীয়ে মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছো। আজি মই আপোনালোকলৈ অন্য এটা ভিডিঅ' লৈ আনিছো। ভিডিঅ'টো হৈছে এটা ৰেচিপি আৰু ৰেচিপিটো হ'ল পনীৰ লগত মেগীৰ পকৰি। মোৰ ল'ৰাই যিহেতু পকৰি খাই খুব ভাল পায় তাৰ কাৰণে আজি মই বনাবলৈ লৈছো। এতিয়া মই ৰেচিপিটো বনাম, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। ধন্যবাদ। এই ৰেচিপি বনাবলৈ আমাক কি কি সামগ্ৰী লাগিব প্ৰথমতে জানি লওঁ আহক। এয়া মই লৈছোঁ মেগী, পিঠাগুড়ি আৰু বেচন মিহলাই লৈছোঁ, নিমখ, পিঁয়াজ আৰু আদা সৰু সৰুকৈ কুটি লৈছোঁ, এয়া মেগীৰ মছলা। জলকীয়া মই লোৱা নাই যিহেতু ল'ৰাৰ কাৰণে বনাইছোঁ। এয়া পনীৰ মই ঘৰতে বনাই লৈছোঁ, দেখিবলৈ শুৱনি হোৱা নাই যদিও খাবলৈ খুব ভাল লাগে। এই পনীৰ মই কিদৰে বনাইছোঁ মই প্ৰথমতে দেখাই লওঁ। এয়া মই চাওক আধা লিটাৰমান গাখীৰ লৈছোঁ। এতিয়া মই ভিনেগাৰ 2 চামুচ দিম। হেতাৰে কিছু সময় এনেদৰে লৰাব লাগিব। এয়া চাওক পনীৰ হৈ গৈছে। এতিয়া মই চাকনিৰে চাকিম। এনেদৰে চাকিব লাগিব। কিছুমানে কাপোৰ লয়, মই কিন্তু কাপোৰ লোৱা নাই। এয়া এনেদৰে হেঁচি দিছোঁ, পানীটো যাতে ৰৈ নাথাকে। অকণমান পানী দিব পাৰে টেঙা ভাৱটো যাবৰ কাৰণে। এয়া এনেদৰে হেঁচি মই ৰাখিছোঁ। এতিয়া মই ফ্ৰিজত কিছু সময়ৰ বাবে ৰাখিম। এয়া পনীৰ হৈ গ'ল। এতিয়া মই মেগী 2 মিনিটৰ কাৰণে বইল কৰি ল'ম, লগতে মেগীৰ মছলাও দি দিম। মেগী বইল হৈ যোৱাৰ পাছত পিঠাগুড়ি আৰু বেচনৰ মিশ্ৰণখিনি দিব লাগিব, লগতে পিঁয়াজ আৰু আদাৰ মিশ্ৰণখিনিও মিহলাই ল'ব লাগে। এতিয়া মই পনীৰ দিম। পনীৰ দি ভালদৰে মিশ্ৰণ কৰি ল'ম। এয়া চাওক মই তেলত দি গৈছোঁ। পনীৰ পকৰি যিহেতু সকলোৱে বনাই খায়, কিন্তু মেগীৰ লগত পনীৰ পকৰি খোৱাৰ সোৱাদেই বেলেগ। এয়া হৈ গৈছে। এয়া চাওক পনীৰ পকৰি হৈ গ'ল। এতিয়া মই মোৰ ল'ৰাৰ কাৰণে মই সাজু কৰিছোঁ। এয়া চাওক খিচিৰিৰ লগত তাক পকৰি খাবলৈ দিছোঁ, লগত পিঁয়াজ দিছোঁ, নেমু দিছোঁ। পিঁয়াজ খাই খুবেই ভাল পায় সি। এয়া আৰম্ভ কৰিছে খাবলৈ। মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আপোনালোকে চাই কেনে পালে কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু লগতে ছাবস্ক্ৰাইবো কৰিব। ধন্যবাদ।